নমস্কাৰ বন্ধুসকল, যদি আপোনালোকৰ কেতিয়াবা ভোটাৰ আই কাৰ্ডটো হেৰাই যায় বা ডিজিটেল আই কাৰ্ডটো আপুনি ডাউনলোড কৰিব বিচাৰে, কেনেকৈ কৰিব চাওক এইটো ভিডিঅ'ত। প্ৰথমে আপোনাৰ আই কাৰ্ডৰ লগত ফোন নম্বৰ লিংক কৰিব লাগিব। যদি আপুনি ভোটাৰ আই কাৰ্ড আৰু আধাৰ লিংক কৰাৰ সময়ত ফোন নম্বৰ দিছিলে, কিন্তু সেই ফোন নম্বৰটো বৰ্তমান বন্ধ হৈ আছে বা চিমখন হেৰাই গ'ল, তেতিয়াহ'লে কেনেকৈ নতুন ফোন নম্বৰ লিংক কৰিব আৰু ডাউনলোড কেনেকৈ কৰিব চাওক এইটো ভিডিঅ'ত। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি তাত চাৰ্চ কৰিব NBSP পৰ্টেল বুলি। NBSP পৰ্টেল লিখি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপুনি এইটো পেজলৈ গুচি আহিব। এইটো পেজলৈ অহাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি যিটো NBSPৰ অফিচিয়েল ৱেবছাইট সেইটোলৈ আপুনি গুচি আহিব। প্ৰথমে আপুনি ফোন নম্বৰটো লিংক কৰিব। চ' আমি অলপ স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক লিখা আছে শিফটিং অফ ৰেচিডেণ্ট অবলিক কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্ট্ৰনিক ৰুল বা ৰিপ্লেচমেণ্ট অফ CPIC। গতিকে আমি যিটো ফ্ৰম 8 এইটোত ক্লিক কৰিম। এইটোত ক্লিক কৰাৰ লগে লগে আপুনি এইটো পেজলৈ গুচি আহিব। প্ৰথমে আপোনাৰ ইয়াত এটা একাউণ্ট বনাব লাগিব। একাউণ্ট বনোৱাৰ পিছতহে আপুনি লগ ইন কৰিব পাৰিব। চ' আমি প্ৰথমে একাউণ্টটো বনাই ল'ম। তো গতিকে আমি সাইন ইনত ক্লিক কৰিব লাগিব। সাইন ইনত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰথমে ফোন নম্বৰটো দিব লাগিব। তাৰপিছত আপোনাৰ কেপচাটো বহুৱাই কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া মই কেপচাটো দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰিলোঁ। ইয়াত দেখুৱাইছে ইউজাৰ অলৰেডি এক্সিষ্ট, প্লিজ লগ ইন ইউজ দ্য নেম। যিহেতু মোৰ আগত একাউণ্ট কৰা আছে, গতিকে মই ইয়াত লগ ইনত ক্লিক কৰিম। ইয়াত অহাৰ পিছত আপোনালোকে যিটো ইয়াত লিখা আছে শিফটিং ফ্ৰম 8 তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি এটা নতুন পেজলৈ গুচি আহিব আৰু ইয়াত কোৱা হৈছে এপ্লিকেশ্যন ফৰ চেল্ফ এণ্ড আদাৰ ইলেক্ট্ৰন। এইটো আপুনি নিজৰ কাৰণে কাৰেকশ্যন কৰিব না বেলেগৰ কাৰণে কাৰেকশ্যন কৰিব। যিহেতু আমি নিজৰ কাৰণে কৰিম, ইয়াত চেল্ফত ক্লিক কৰি ইয়াত মোৰ DL কোড নাম্বাৰটো দিয়া আছে, মই এইটো ব্লাৰ কৰি দিছোঁ। এতিয়া ছাবমিটত মই ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে এইটো আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে তলত অ'কে বুলি লিখা আহিব আৰু আপুনি ইয়াত নাম, আপোনাৰ চিৰিয়েল নম্বৰ, পাৰ্ট নম্বৰ, আপোনাৰ দেউতাকৰ নাম সকলোখিনি ইয়াত দিয়া থাকিব। ইয়াৰ মোৰ সকলোখিনি ঠিকে আছে, গতিকে মই অ'কে বুলি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ বহুতকেইটা অপশ্যন আহিব। এপ্লিকেশ্যন ফৰ শিফটিং অফ ৰেচিডেঞ্চ। যদি আপুনি এড্ৰেছ চেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰি আগলৈ যাব লাগিব। তাৰপিছত যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে, আপোনাৰ কিবা নাম বা আপোনাৰ ভোটাৰ আইডিত আপোনাৰ দেউতাকৰ নাম যিকোনো কিবা ভুল থাকিলে আপুনি 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব। আমি যিহেতু ফোন নম্বৰটো কাৰেকশ্যন কৰিব লাগে, গতিকে আমি 2 নম্বৰ অপশ্যনটো ক্লিক কৰিম। 2 নম্বৰ অপশ্যনটো ক্লিক কৰি অ'কে বুলি ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পিছত এতিয়া আমাৰ নতুন পেজলৈ গুচি আহিব। নতুন পেজলৈ গুচি অহাৰ পিছত ইয়াত আপোনাৰ সকলোখিনি তথ্য দিয়া থাকিব। মই এইটো ব্লাৰ কৰি দিছোঁ। দিয়াৰ পিছত আপুনি ইয়াত আপুনি যদি আপোনাৰ ওপৰখিনি সকলোখিনি ঠিকেই আছে, তেতিয়াহ'লে আপুনি ইয়াত এটা কাম কৰিব লাগিব। ইয়াত যিটো নেক্সট দেখা পাইছে, নেক্সটত আপুনি ক্লিক কৰিব লাগিব, নহ'লে আপোনাৰ পেজটো ফুলফিল নহ'ব। চ' আমাৰ সকলোখিনি ঠিকেই আছে, সেইকাৰণে আমি ইয়াত নেক্সট বুলি ক্লিক কৰিম। নেক্সট বুলি ক্লিক কৰাৰ লগে লগে এতিয়া মোৰ নাম, মোৰ ভোটাৰ আই কাৰ্ড নাম্বাৰ, তাৰপিছত আপোনাৰ সকলোখিনি বস্তু ইয়াত গুচি আহিব। ইয়াত মোৰ এতিয়া ফোন নম্বৰটো লিংক কৰিম, গতিকে ইয়াত মোবাইল নম্বৰ বুলি আহিছে। মই এতিয়া চেল্ফত ক্লিক কৰিম। চেল্ফত ক্লিক কৰাৰ লগে লগে ইয়াত ফোন নম্বৰটো দিবলৈ আহিব। মই ফোন নম্বৰটো এণ্টাৰ কৰি আছোঁ। এতিয়া মোৰ ফোন নম্বৰ দিয়া হৈ গ'ল। এতিয়া আকৌ মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া অপশ্যন ৰচি আহিছে ছাবমিট এপ্লিকেশ্যন। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এণ্ট্ৰিজ এক্সিষ্টিং ইলেক্ট্ৰল ৰুল। এতিয়া আপুনি ইয়াত কি কাৰেকশ্যন কৰিছে বুলি ইয়াত শ্ব' কৰি আছে বা কাৰেকশ্যন কৰিব। ইয়াত আপুনি ক্লিক কৰিব লাগিব। মই ফোন নম্বৰটো ক্লিক কৰিছোঁ। ফোন নম্বৰটো ক্লিক কৰাৰ পিছত ইয়াত আকৌ মই ফোন নম্বৰটো এণ্টাৰ কৰি আছোঁ। এতিয়া মোৰ ফোন নম্বৰ এণ্টাৰ কৰা হৈ গ'ল।
এণ্টাৰ কৰাৰ পিছত এতিয়া আপোনালোকক মই আগতে কৈছোঁ ইয়াত যিটো নেক্সট বুলি অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে পেজটো আপোনাৰ আগলৈ নাহে। এইটো নেক্সট মানে আপোনাৰ এইখিনি আপোনাৰ কাৰেকশ্যন কৰা হৈ গ'ল। এতিয়া আপুনি নেক্সটত ক্লিক কৰাৰ পিছতে পিছলৈ পেজ আহিব। তাৰপিছত আপুনি এতিয়া আমাৰ ফোন নম্বৰটো দিয়া হৈ গ'ল। এতিয়া মই ইয়াত যিটো নেক্সট বুলি অপশ্যন আছে এই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ আহিব সেল্ফ ডিক্লেৰেশ্যন। সেল্ফ ডিক্লেৰেশ্যনৰ পিছত আপোনাৰ ডেটটো শ্ব' কৰিব, আপোনাৰ প্লেচটো আপুনি ক'ৰ পৰা কানেকশ্যনটো কৰি আছে, আপোনাৰ জেগাটো ঘৰৰ নামটো ইয়াত লিখি দিব। এতিয়া মই প্লেচটো লিখাৰ পিছত এতিয়া মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত কেপচা দিব লাগিব। তাৰপিছত আপোনাৰ এটা OTP, আপোনাৰ যিটো ফোন নম্বৰ দিয়া হৈছে এইটো নম্বৰত এটা OTP যাব। গতিকে প্ৰথমে আপুনি ইয়াত কেপচাটো বহুৱাই দিব। কেপচাটো বহুৱাৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰিব। এতিয়া মোৰ OTPটো দিয়া হৈ গ'ল। এতিয়া মই প্ৰিভিউ এণ্ড যিটো ছাবমিট বুলি আপোনাৰ অপশ্যন আছে প্ৰিভিউ এণ্ড ছাবমিট, তাত মই ক্লিক কৰিম। আপুনি ইয়াত যিটো ছেভ আছে সেইটো ছেভ কৰি আকৌ চেক কৰিব পাৰে। গতিকে আপুনি ছাবমিট কৰাৰ আগত এবাৰ গোটেইখিনি বস্তু ভালকৈ চাই তাৰপিছত ইয়াত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ এটা ফাইনেল ফৰ্ম আহিব। এইটো ফৰ্ম, এই ফৰ্মটোত আপুনি এবাৰ ভালকৈ ধুনীয়াকৈ চেক কৰিব আপোনাৰ ফোন নম্বৰটো ঠিক আছে কি নাই। যদি আপোনাৰ ইয়াত ফোন নম্বৰটো ভুল থাকে বা ভুল হৈ গৈছে, আপুনি ইয়াত যিটো কিপ ৰেটিং তাত ক্লিক কৰি আপুনি ফোন নম্বৰটো আকৌ কাৰেকশ্যন কৰিব পাৰিব। কাৰেকশ্যন ফোন নম্বৰটো শুদ্ধকৈ দিয়াৰ পিছত আপুনি যদি আপোনাৰ গোটেইখিনি তথ্য ঠিকেই থাকে তেতিয়াহ'লে ছাবমিটত ক্লিক কৰিব। মই ছাবমিটত ক্লিক কৰিলোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে আমাৰ যিটো ফৰ্ম সেইটো ছাবমিট হৈ যাব। এতিয়া আমি ভোটাৰ ID ডাউনলোড কৰিম, চাওঁ কেনেকৈ ডাউনলোড কৰিব লাগে। এতিয়া আমাৰ এইটো পেজ নতুন আকৌ এইটো পেজলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত ইয়াত আপোনাৰ যিটো ইপিক ডাউনলোড তাত আমি ক্লিক কৰিম। এতিয়া আমাৰ যিটো ইপিক ভোটাৰ ID নাম্বাৰ আছে ইয়াৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিম। এতিয়া মোৰ ভোটাৰ ID কাৰ্ড নাম্বাৰটো ইয়াত দিয়া হৈ গ'ল। এতিয়া মই ইয়াত চিলেক্ট ষ্টেট, আপোনাৰ কোনটো ষ্টেট আপুনি চিলেক্ট কৰিব। মই ষ্টেটটো চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত আপোনাৰ যিটো চাৰ্চ বুলি অপশ্যন আছে, এইটো অপশ্যন চাৰ্চ, তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছখিনি ওলাই আহিব। আপোনাৰ নাম, আপোনাৰ দেউতাকৰ নাম, আপোনাৰ ফোন নম্বৰটো চাওক। ফোন নম্বৰটো আপোনাৰ লগে লগে লিংক হৈ গ'ল। এতিয়া আমি ভোটাৰ ID কাৰ্ডখন ডাউনলোড কৰিব পাৰিম। তাৰপিছত ইয়াত আপোনাৰ যিটো লিখা আছে চেণ্ড OTP, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP যাব। OTPটো যোৱাৰ পিছত ইয়াত OTPটো এণ্টাৰ কৰিব। OTPটো দিয়াৰ পিছত ছাবমিট কৰাৰ পিছত আপোনাৰ ভেৰিফাই হ'ব। ইয়াত চাওক লিখা আছে OTP ভেৰিফিকেশ্যন ডান ছাকচেছফুলি। ইয়াত লিখা আছে ডাউনলোড EPIC। এইটো আপোনাৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ ID কাৰ্ডখন ডাউনলোড হৈ যাব।